পৰ্বতজোৰাত ইউপিপিএলৰ ব্যতিক্ৰমী ৰণকৌশল বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ। কোকৰাঝাৰ জিলাৰ ১ নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী উত্তম হাজোৱাৰীয়ে মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈ চলাইছে ব্যতিক্ৰমী প্ৰচাৰ অভিযান। যোৱা সোমবাৰে সমষ্টিটোৰ অন্তৰ্গত খুটাবাগৰা গাঁৱত মহিলা গোটক আকৰ্ষণ কৰাৰ লক্ষ্যে ইউপিপিএল দলে অনুষ্ঠিত কৰে এইখন সভা। সভাখনত উপস্থিত থাকে ইউপিপিএলৰ মহিলা মৰ্চাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মুৰ্ছিদা বেগম। ভাষণত বেগমে আত্মসহায়ক গোটসমূহক আগন্তুক নিৰ্বাচনত ইউপিপিএলৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। বেগমে লগতে কয়, আমাৰ দলৰ চৰকাৰ হ'লে আত্মসহায়ক গোটসমূহক ৭৫,০০০কৈ একালীন সাহায্য আগবঢ়োৱা হ'ব। চৰকাৰৰ বঞ্চনাৰ বলি হোৱা মহিলাসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত ইউপিপিএল চৰকাৰে দ্বিগুণ সুবিধা প্ৰদান কৰিব বুলি বেগমে মহিলা গোটসমূহক আশ্বাস প্ৰদান কৰে। সভাখনত ইউপিপিএলৰ প্ৰাৰ্থী উত্তম হাজোৱাৰীয়ে এইবাৰ বিটিচিত ইউপিপিএলৰ চৰকাৰ হোৱাটো খাটাং বুলি মন্তব্য কৰি চৰকাৰৰ লগত থাকি উন্নয়নৰ বাট প্ৰশস্ত কৰিবলৈ মহিলাসকলক আহ্বান জনায়। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ প্ৰতিবেদন, নিউজ 24 বড়োলেণ্ড। সঁচাকৈ ভুৱা প্ৰচাৰ যে আমি কৈছোঁ কি আমাৰ সেইদিনা ইষ্টাৰত আমি অলৰেডি লিখিছোঁ ইয়াতে যে আমাৰ ইউপিপিএল চৰকাৰ যদি আহে, যিবিলাক ভূমিহীন ব্যক্তি এখেতসকলৰ কাৰণে আমাৰ ভূমিৰ নীতি আয়োগৰ জৰিয়তে আমি এওঁলোকক ভূমি প্ৰদান কৰাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। ইয়াতে আমাৰ যে বিপিএফ দল বা অন্য দলে ইউপিপিএল দলৰ উত্থানটো দেখি পেলাই শংকিত হৈ পেলাই ৰাইজৰ মাজত এটা ভুৱা প্ৰচাৰ চলাই আছে যে ইউপিপিএল দল আহিলে মানে ভূমিৰ অধিকাৰটো হেৰুৱাব, কিবা কিবি এই ধৰণৰ। এইটো একদমে ভিত্তিহীন। মানে কি সামাজিক উন্নয়নৰ ক্ষেত্ৰত এই অঞ্চলটো পিছ পৰি আছে, যিহেতু আপুনি পৰ্বতজোৰাৰ এজন প্ৰাৰ্থী হয়, আপোনাৰ প্ৰথম পদক্ষেপটো কি হ'ব? আমি মিল মিটিঙতো মই কৈ আহিছোঁ যে পৰ্বতজোৰাটো মই এনেকুৱা মানে চাব বিচাৰোঁ যে মই কৈ আহিছোঁ এটা সময়ত ডুবাই চহৰ যে আছিলে, এই ডুবাই চহৰখন মৰুভূমি আছিল। 1960 চনত মৰুভূমি আছিল। এই মৰুভূমি ঠাইখন আজিৰ দিনত পৃথিৱীৰ ১ নম্বৰ চহৰ হৈ পৰিছে। তা আমিও এই পৰ্বতজোৰা অঞ্চলটো যিহেতু পৰ্যটনৰ কাৰণে এটা ভাল সুবিধা আছে, তা সেইটোত আমি দেখিবলৈ আমি আশা কৰি আছোঁ। মোৰ নাম মুৰ্ছিদা বেগম। মই ইউপিপিএল দলৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে আছোঁ, চেণ্ট্ৰেল কমিটি। পৰ্বতজোৰাত মই আগৰে পৰা আহি আছোঁ। আমি পদযাত্ৰাবিলাকো কৰিছোঁ আৰু ইয়াতে আমি ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ, আৰু আজিও মই ভালেকেইখনত মিটিঙত থাকিলোঁ। ইয়াতে যিখিনি মই দেখিবলৈ পাইছোঁ, সকলো ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনত মানে আমি ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। আৰু এই পৰ্বতজোৰা সমষ্টিত আমাৰ প্ৰাৰ্থী উত্তম হাজোৱাৰী ছাৰে ভালকৈ জিকিব বুলি আমি আশাবাদী আৰু এইটো নিশ্চিত তেওঁ জিকিবই। হয়, তাৰমানে আমি বিগত বছৰবিলাকত দেখি আহিছোঁ যে মহিলাবিলাকৰ এটাও উন্নতিমূলক কাম বা মহিলাবিলাকক একো সা সুবিধা দিয়া হোৱা নাই। গতিকে আমাৰ দলে চৰকাৰত আহিলে আমি মহিলাবিলাকৰ কাৰণে বহুত আঁচনি লৈছোঁ হাতত, যাৰ জৰিয়তে আমি মহিলাবিলাকক স্বাৱলম্বী কৰিব পাৰিম। আৰু মহিলাবিলাকৰ কাৰণে বহুত সা সুবিধা দিয়া হৈছে, যেনেকৈ আপোনাৰ ছেল্ফ হেল্প গ্ৰুপবিলাকতো আমি বহুত সুবিধা দিছোঁ, যেনে ৭৫,০০০ টকা আমি এককালীন দিম। তাৰপিছত আৰু তেওঁলোকৰ কামৰ ওপৰত ভিত্তি কৰি তেওঁলোকে সেই আঁচনিৰ অন্তৰ্ভুক্ত হৈ নতুনকৈ হয়। আমি দেখা পাইছোঁ যে কিছুমান মহিলাই তেওঁলোকে মানে অলপ অধৈৰ্য হৈছে, তাৰমানে কোনো অৱশ্যে শাসনকালত তেওঁলোকে মানে সা সুবিধা পোৱা নাই। আজি নতুনকৈ কোনো প্ৰাৰ্থীও তেওঁলোকে বিশ্বাসত ল'ব পৰা নাই, কি ক'ব? সেইটোতো হ'বই। চাওক, এতিয়া সাধাৰণ মানুহে এই ১৭টা বছৰত একো উন্নতি পোৱা নাই, একো সুবিধা পোৱা নাই, এইখিনি আক্ষেপ সিহঁতে কৰিবই। কিন্তু আমাৰ এটা দৃঢ় বিশ্বাস যে আমি এই 5 বছৰৰ ভিতৰতে তেওঁলোকক ইমানখিনি সা সুবিধা, যিমানখিনি তেওঁলোকে বঞ্চিত হৈ আছে, তাৰ দ্বিগুণ পৰিমাণে আমি সা সুবিধা দি তেওঁলোকক উন্নতিৰ ফালে লৈ আহিম আৰু তাতে এই আক্ষেপখিনি আৰু পৰৱৰ্তী সময়ত নাথাকিব। নাই, এইটোতো একেবাৰে মিছা কথা আৰু ইতিমধ্যে এইটো প্ৰমাণো হৈ গৈছে। আপোনালোকে নিশ্চয় চাইছে, যোৱা দতমাত এটা নিৰ্বাচনী প্ৰচাৰৰ অভিযানত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে যে আমাৰ ট্ৰেক্টৰৰ লগত একো মিল নাই। এই কথাটো তেওঁলোকে স্বীকাৰ কৰিছে আৰু আমাৰ লগত একো এলায়েন্স নাই।
UPPL দল এনে এটা শক্তিশালী দল যে আমাক কাৰো ওচৰত আঁঠু লোৱাৰ কোনো প্ৰয়োজন নাই আমি নিজেই চৰকাৰ কৰিম আৰু ইয়াতে আমাক কাৰো লগত এলায়েন্স থাকিব নালাগে চাওক তেওঁ নিজেই এইটো স্বীকাৰ কৰিছে ইতিমধ্যে আপোনালোকে নিশ্চয় চাইছে মিডিয়াৰ লগত আপোনালোকে জড়িত যে এইটো এতিয়া কথা এতিয়া তেওঁ কেনেকৈ ওলাইছে সেইটোতে তেওঁই ক্লিয়াৰিফিকেশ্যন দিব পাৰিব কিন্তু বিগত এই আমাৰ কেইদিনমান আগতে এটা মিটিং হৈছিল দতমাত তেওঁলোকৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত তেওঁ নিজেই স্বীকাৰ কৰিছে যে ট্ৰেক্টৰৰ লগত আমাৰ একো মিল নাই আৰু এলায়েন্স যে আছে সিহঁতৰ সেইটোতো আপোনালোকে চাইছে দিল্লীৰ সিহঁতৰ কেবিনেট চিটিঙতো এই কথাখিনি ওলাই আহিছে নিউজে চবতে আমি চাব পাৰিছোঁ আপোনালোকেও নিশ্চয় অৱগত তো ইয়াতে এই কথাখিনিৰ একো মানে ভেলুলেছ আৰু To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.